Hello viewers, hello my dear friends, I am Jurej Ahmed. আজি মই আপোনালোকৰ মাজত এটা নতুন ভিডিঅ'ত কিবা এটা আলোচনা কৰিব গৈ আছোঁ আৰু সেই মোৰ আজিৰ আলোচনাৰ টপিকছটো হৈছে গুগল মিট। আমি গুগল মিট কেনেকৈ ডাউনলোড কৰিম বা আমি গুগল মিট ডাউনলোড কৰি আমি গুগল মিটত কি কৰোঁ। বেসিক্যালি বৰ্তমান যেহেতু লকডাউন চলি আছে, এই লকডাউনত আমাৰ ছাত্ৰ ছাত্ৰীসকলৰ কাৰণে আমাৰ শিক্ষা সমাজৰ কাৰণে গুগল মিটটো অতিকৈ প্ৰয়োজনীয় হৈ পৰিছে। কিয়নো আমি গুগল মিটৰ জৰিয়তে ছাত্ৰ ছাত্ৰীসকলৰ লগত আমি ভিডিঅ' কনফাৰেন্সিঙত আমি ক্লাছ কৰাব পাৰোঁ, আমি ক্লাছ কৰিব পাৰোঁ বা আমি গুগল মিটত তেনেকুৱা যিকোনো মিটিং আমি এৰেঞ্জ কৰিব পাৰোঁ, যিটো মিটিঙত নেকি আমি সকলোৱে ফেচ টু ফেচ বাৰ্তালাপ কৰিব পাৰোঁ, আমি কিবা ডিচিশ্যন ফাইনেল কৰিব পাৰোঁ। গতিকে আজি মই দেখুৱাব গৈ আছোঁ গুগল মিটটো আমি কেনেকৈ ডাউনলোড কৰিম, যিহেতু বৰ্তমান সময়ত গুগল মিটৰ খুবেই প্ৰয়োজন হৈ পৰিছে। গতিকে মই মৰমৰ ছাত্ৰ ছাত্ৰীসকলক কৈছোঁ, যিসকলে গুগল মিটত অনলাইন ক্লাছ কৰি আছা বা গুগল মিটৰ খুবেই প্ৰয়োজন হৈছে, আমি যিকোনো মিটিং এৰেঞ্জ কৰিলে আমি গুগল মিটত ভিডিঅ' কনফাৰেন্সিঙত আমি কথা পাতোঁ। গতিকে গুগল মিটটো আমি কেনেকৈ ডাউনলোড কৰিম আৰু এইটো আমি কেনেকৈ অ'পেন কৰিম। গতিকে তোমালোকে এতিয়া মোবাইলত মোৰ স্ক্ৰীনটো সকলোৱে দেখিব পাৰিছা। তোমালোকে প্ৰথমতে প্লে ষ্ট'ৰত যাবা, প্লে ষ্ট'ৰত গৈ পেলাই ইয়াত তোমালোকে চাৰ্চ কৰিবা গুগল মিট। গুগল মিটটো চাৰ্চ কৰি পেলাই তোমালোকৰ এইটো এনেকুৱা এটা এপ পাবা। অলৰেডি মোৰ গুগল মিট এপটো ইনষ্টল দিয়া আছে। তোমালোকে ইনষ্টল দিয়াৰ পিছত ইয়াত অ'পেন এটা ফাংচন আহিব, অ'পেনত ক্লিক কৰিবা। অ'পেনত ক্লিক কৰাৰ লগে লগে এনেকুৱা এটা ইণ্টাৰফেচ খোল খাব। এতিয়া তোমালোকে চাব পাৰিছা ইয়াত দেখুৱাইছে নিউ মিটিং আৰু ইফালে দেখুৱাইছে জইন উইথ এ কোড। যে তোমালোকে যদি কোনোবাই কিবা এটা মিটিং এৰেঞ্জ কৰি আছে, ছাপ'জ মাই ডিয়াৰ ষ্টুডেণ্ট, তোমালোকৰ যদি কোনোবা এজন টিচাৰে কিবা এটা ক্লাছ বা মিটিং কিবা এটা এৰেঞ্জ কৰিব, যোনে মিটিং এৰেঞ্জ কৰিব তেখেতে কি কৰিব, এই নিউ মিটিঙত ক্লিক কৰি পেলাই তোমালোকক লিংক এটা দিব। তোমালোকক লিংকটো দিয়াৰ লগে লগে তোমালোকে সেইটো লিংকত ক্লিক কৰিবা। গতিকে তোমালোকে এতিয়া ছাপ'জ মই কিবা এটা মিটিং এৰেঞ্জ কৰি আছোঁ, গতিকে মই নিউ মিটিঙত ক্লিক কৰিলোঁ। নিউ মিটিঙত ক্লিক কৰাৰ লগে লগে চাবা এনেকুৱা এটা ইণ্টাৰফেচ খোল খাব। চাৰিটামান অপশ্যন দিব, গেট এ মিটিং লিংক টু শ্বেয়াৰ, ষ্টাৰ্ট এন ইনষ্টেণ্ট মিটিং, তেনেকুৱা চাৰিটা অপশ্যন পাবা। তাত কি কৰিম, মই গেট এ মিটিং লিংক টু শ্বেয়াৰ, মই ইয়াত ক্লিক কৰিম। ইয়াত ক্লিক কৰাৰ লগে লগে তোমালোকে চাব পাৰিছা বেলেগ এটা ইণ্টাৰফেচ খোল খাইছে। তলত কি অপশ্যন আছে, মাজত চাবা meet.google.com/kpj, তেনেকুৱা এটা কোড আহিছে। কিন্তু মই কি কৰিম, মই যিহেতু মিটিংটো এৰেঞ্জ কৰি আছোঁ, গতিকে মই তোমালোকক লিংক দিম। তেতিয়া শ্বেয়াৰ ইনভাইটত মই ক্লিক কৰিম। শ্বেয়াৰ ইনভাইটত ক্লিক কৰাৰ লগে লগে মোৰ মোবাইলত কিছুমান হেৰি আহিছে। ইয়াত চাবা হোৱাটছআপত মই যাম। হোৱাটছআপত গৈ পেলাই মই হোৱাটছআপটো অন কৰি পেলাই মই এই লিংকটো মই কাৰোবাক দিম। ছাপ'জ মই লিংকটো দিলোঁ। লিংকটো দিয়াৰ লগে লগে তোমালোকে তেনেকৈ লিংকটো পাবা। লিংকটো পোৱাৰ লগে লগে তোমালোকে ব্লু কালাৰৰ যোনটো লিখা আছে https:// তেনেকৈ তোমালোকে সেইটোত ক্লিক কৰিবা। ক্লিক কৰাৰ লগে লগে এয়া চোৱা তলত দেখুৱাইছে মিট। এই মিটত যদি তোমালোকৰ মোবাইলত গুগল মিট এপটো ডাউনলোড দিয়া আছে, তেতিয়াহ'লে তলত দেখুৱাব। তাৰপিছত তোমালোকে মিটত ক্লিক কৰিবা। মিটত ক্লিক কৰাৰ লগে লগে তোমালোকৰ ইয়াত চাবা তেনেকুৱা তিনিটা চাৰিটামান যদি কাৰোবাৰ ইমেইল আছে, মোৰ ইয়াত তিনিটামান ইমেইল আছে, গতিকে মোৰ ইয়াত ইমেইলকেইটা শ্ব' কৰিছে। মই মোৰ মেইন ইমেইলটোত ক্লিক কৰিলোঁ। ক্লিক কৰাৰ লগে লগে তেনেকৈ এটা অপশ্যন আহিব, তোমালোকে সকলোৱে এতিয়া দেখিব পাৰিছা। তেতিয়া তোমালোকে কি কৰিবা, সেই লিংকত ক্লিক কৰাৰ লগে লগে এনেকুৱা এটা অপশ্যন পাবা। তাৰপিছত যদি তোমালোকে মিটিঙত জইন কৰিব বিচাৰা, তেতিয়া ইয়াত ক্লিক কৰিলে অট'মেটিক মিটিঙত তোমালোকে জইন কৰিব পাৰিবা বা ভিডিঅ' কনফাৰেন্সত কথা পাতিব পাৰিবা। ইয়াত চোৱা জইন অপশ্যনটো দেখুৱাই দিছে। গতিকে তোমালোকে জইনত ক্লিক কৰাৰ লগে লগে তোমালোকে সেই মিটিঙত যোনে মিটিংটো এৰেঞ্জ কৰিছে, তেতিয়া তেখেতৰ লগত তোমালোকে ভিডিঅ' কনফাৰেন্সিঙত কথা পাতিব পাৰিবা। আৰু ভিডিঅ' কনফাৰেন্সত কথা পাতোঁতে যদি তোমালোকে ভাবা, তোমালোকে ছাপ'জ কিবা ভইচ তোমালোকে পঠিয়াবা, তেতিয়া এতিয়া কথা ক'লে বাকী চবেই শুনিব। আৰু যদি ভাবি আছা যে মই কথা নকওঁ, তেতিয়া তোমালোকে ইয়াত চাবা এটা অডিঅ' অপশ্যন আছে, তাত তোমালোকে ক্লিক কৰিবা। তাত ক্লিক কৰাৰ লগে লগে তোমালোকৰ মাতটো এতিয়া কোনেও শুনা নাপাব। আৰু যদি ভাবা যে তুমি তোমাৰ ভিডিঅ'টো অফ কৰি থবা, তোমাৰ যাতে ফেচটো বাকী কোনেও দেখা নাপাব, তেতিয়াহ'লে তোমালোকে এই ভিডিঅ'ত যে লগতেই যোনটো অপশ্যন আছে সেইটো তোমালোকে তেনেকৈ ক্লিক কৰিলে এতিয়া চোৱা মোৰ ভিডিঅ'টো অট'মেটিক হাইড হৈ গৈছে। গতিকে তোমালোকে আকৌ যদি ভিডিঅ'টো শ্ব' কৰিব বিচাৰা, ইয়াত আকৌ ক্লিক কৰি দিবা, লগে লগে ভিডিঅ'টো আহি যাব। আৰু যদি তোমালোকে এতিয়া ছাপ'জ তোমালোকৰ কথা কোৱাৰ পাল আহিল, তেতিয়া তোমালোকে এই অডিঅ' যোনটো হেৰি আছে অপশ্যন, এইটো তোমালোকে ক্লিক কৰি দিবা। তেতিয়া তোমালোকে কথা ক'লে বাকী মেম্বাৰসকল সকলোৱে শুনা পাব। আশা কৰোঁ সকলোৱে বুজি পাইছা। মই আকৌ ৰিপিট কৰিছোঁ, তোমালোকে লিংকত ক্লিক কৰিবা। লিংকত ক্লিক কৰাৰ লগে লগে তেনেকুৱা ইণ্টাৰফেচ এটা খোল খাব। তোমালোকৰ ফেচটো তোমালোকে নিজেই
পৰিদৰ্শন কৰিব পাৰিবা আৰু তোমালোকে যদি সেই মিটিংটোত বা সেই ক্লাছটোত ভিডিঅ' কনফাৰেন্সিঙত ক্লাছটোত যদি তোমালোকে জইন হ'ব বিচাৰা তেতিয়াহ'লে তোমালোকে জইনত ক্লিক কৰিবা সেই ভিডিঅ' কনফাৰেন্সটো কেনচেল কৰিব পাৰিবা আশা কৰোঁ সকলোৱে বুজি পাইছা তোমালোকে এইখিনি নিজে এবাৰ প্ৰেক্টিছ কৰিবা তেতিয়া তোমালোকৰ সকলোৱে বুজি পাই যাবা গতিকে এইখিনি আছিলে আজিৰ আলোচনা তোমালোকে সবে প্ৰেক্টিছ কৰিব বুলি আশা কৰিলোঁ গতিকে আজিৰ আলোচনাখিনি এইখিনি আছিল আৰু যদি তোমালোক কোনোবাই নতুন হৈ আছে মোৰ চেনেলটোত প্লিজ চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিবা আৰু কাষত থকা বেল আইকনটো প্ৰেছ কৰি ৰাখিবা থেংক ইউ